আমি আজি অখিল গগৈক আমি যে এটা বেলেগ এটা ৰূপত দেখুৱালো পিতৃ হিচাপে তেওঁ আজি গৌৰৱান্বিত তেওঁৰ পুত্ৰই প্ৰথম ভাগত উত্তীৰ্ণ হৈ যথেষ্ট কষ্টৰ মাজত দুটাকৈ বছৰ বিদ্যালয় যাব পৰা নাছিলে পিতৃ কাৰাগাৰত থকাৰ কথা হয়তো সকলোৱে গম পায় তেওঁ কা আন্দোলনৰ পিছৰ পৰা কাৰাগাৰত আছিলে কিন্তু সেই সময়তো নাচিকেইটাই শ্ৰৱণ কৰি অধ্যয়ন কৰিছিলে আৰু তাৰ পিছতো ভাল এটা ফলাফল পাইছে জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে আৰু ভৱিষ্যতে এজন ভাল মানুহ হিচাপে নাচিকেইটা নিজকে গঢ়িব বিচাৰে আজি মেট্ৰিক পৰীক্ষাত অকল প্ৰথম ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে লেটাৰ মাৰ্কছ লৈ পাছ কৰিছে বহুত ভাল ৰিজাল্ট কৰা নাই কিন্তু মোৰ কাৰণে এইটো প্ৰথম ফাৰ্ষ্ট ষ্টেণ্ডৰ নিচিনা তাৰমানে যেন অসমৰ ভিতৰতে যে প্ৰথম স্থান লাভ কৰিছে এনেকুৱা লাগিছে তাৰ কাৰণটো আপোনালোকে সকলোৱে জানে যে যোৱা সময়খিনিত সি নৱম আৰু দশম শ্ৰেণীত এদিনৰ কাৰণেও সি স্কুললৈ যাবলৈ সক্ষম হোৱা নাছিলে আপোনালোকে সকলোৱে জানে যে কা বিৰোধী আন্দোলনত মই অংশগ্ৰহণ কৰাৰ কাৰণে চৰকাৰৰ ৰোষত পৰিছিলোঁ মই ৰাষ্ট্ৰৰ ৰোষত পৰিছিলোঁ সেইকাৰণে 2019 চনৰ 12 ডিচেম্বৰ তাৰিখৰ পৰা 2021 চনৰ 1 জুলাই তাৰিখলৈকে সৰ্বমুঠ 1 বছৰ 7 মাহ মই জেলত আছিলোঁ আৰু 1 বছৰ 7 মাহ মই জেলত থকাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে মোৰ ঘৰখন ভাঙি ছিগি গৈছিলে মোৰ ল'ৰা সাংঘাতিক ধৰণৰ বিপদত পৰিছিলে মোৰ পত্নী সাংঘাতিক ধৰণে বিপদত পৰিছিলে মোৰ পৰিয়ালটো একেবাৰে বিধ্বস্ত হৈ গৈছিলে আপোনালোকে সকলোৱে জানে সেইকাৰণে মোৰ ল'ৰাই এই সময়খিনিত গোটেই বছৰটোত দুটা বছৰত নৱম আৰু দশম শ্ৰেণীত এবাৰৰ কাৰণে স্কুললৈ যাবলৈ সক্ষম হোৱা নাছিলে তাৰ পাছতো সি এইবাৰ পৰীক্ষা দিলে আৰু আমি পৰীক্ষাটো দিব নোৱাৰিব বুলি ভাবিছিলোঁ আৰু কেৱল পৰীক্ষাটো দিব নোৱাৰা বুলি ভবাই নহয় আমি ভাবিছিলোঁ মই যোৱা ৰাতি মোৰ একেবাৰে 1 মিনিটৰ কাৰণেও টোপনি যোৱা নাই মই দিনেত্ৰ ৰজনী কটাইছিলোঁ তাৰ কাৰণটো আছিলে যে যি যন্ত্ৰণাৰে সৈতে সি পৰীক্ষাটো দিছিলে মেট্ৰিক পৰীক্ষাটো দিছিলে কাৰণ সি পৰীক্ষাৰ কাৰণে এদিনো পঢ়িব পৰা নাছিলে সি মানসিকভাৱে সাংঘাতিক ধৰণে ভাগি পৰিছিলে মাকে তাক পঢ়াই দিছিলে মাকে তাক শুনাই আছিলে পঢ়াই দিছিলে আৰু সি কেৱল শ্ৰৱণ কৰিছিলে এইটো আচৰিত লাগে যে অংকটো সি নিজেই হাতেৰে কৰা নাছিলে মাকে অংকটো গাই দিছিলে সি শুনিছিলে মাজে মাজে কেৱল কাপোৰেৰে মূৰটো ঢাকি লৈ শুনি আছিলে আৰু তেনেকৈ সি পৰীক্ষা দিবলৈ গুচি গৈছিলে সেইকাৰণে মইতো ভাবি আছিলোঁ যে মোৰ ল'ৰাই পাছ কৰিবনে নকৰে এনেকৈ মই অনিশ্চয়তাত কটাই আছিলোঁ কিন্তু সকলোকে আচৰিত কৰি আমাৰ সকলোকে আচৰিত কৰি সি প্ৰথম বিভাগ আৰু এটা বিষয়ত সি লেটাৰ মাৰ্কছ লাভ কৰিলে সেইকাৰণে মই কৈছোঁ যে মোৰ কাৰণে সি মানে ফাৰ্ষ্ট টাইম কৰাৰ নিচিনা হৈছে